নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে ৱেলনেছ শৰ্মেথি কোম্পানীটোত ছাকচেছ লাভ কৰিবলৈ হ'লে আমাৰ নিজৰ ভিতৰত কোনকেইটা বিশেষ গুণৰ খুবেই প্ৰয়োজন হয়। ৱেলনেছ শৰ্মেথি কোম্পানীত বহুতো ব্যক্তি জইন কৰে। আমাৰ কোম্পানীৰ প্ৰডাক্টবোৰ বহুত ভাল হয়, আমাৰ কোম্পানীৰ মাৰ্কেটিং প্লেন ভাল। তথাপিও আমাৰ এই কোম্পানীটোৰ যোগেদি কিছুমান মানুহে অতি সহজতে সোনকালে ছাকচেছ লাভ কৰে আৰু কিছুমান এনে ব্যক্তি থাকে যি জইন কৰা এমাহ দুমাহৰ ভিতৰত কামটো এৰি গুচি যাব লগা হয়। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক 7টা বিশেষ কোৱালিটিৰ বিষয়ে আপোনালোকক জনাম, যিকেইটা যদি আপোনালোকৰ ভিতৰত আছে নাইবা আপোনালোকৰ ভিতৰত যদি সেই গুণকেইটা আপোনালোকে আনিব পাৰে, তেতিয়াহ'লে আপোনালোকক ৱেলনেছ শৰ্মেথি কোম্পানীত ছাকচেছ পোৱাত কোনেও বাধা দিব নোৱাৰে। তেন্তে আহক আমি সেই 7টা গুণৰ বিষয়ে জানো আৰু লগত ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। যি 7টা আপোনালোকক ইম্পৰ্টেণ্ট পইণ্টৰ কথা কৈছিলোঁ, এইকেইটা চাব পাৰে। 1 নম্বৰতে আপোনালোকৰ এটা ষ্ট্ৰং ড্ৰিম থাকিব লাগিব। 2 নম্বৰতে আপোনালোকৰ কনচিষ্টেঞ্চি থাকিব লাগিব। 3 নম্বৰ হৈছে আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো আপোনালোকে ডেভেলপ কৰিব লাগিব। 4 নম্বৰতে আপোনালোকৰ লাৰ্ণিং এটিটিউড ৰাখিব লাগিব। 5 নম্বৰতে পেচেঞ্চ অৰ্থাৎ আপোনালোকৰ ধৈৰ্য শক্তি থাকিব লাগিব। 6 নম্বৰ হৈছে লিডাৰশ্বিপ, আপোনালোকে লিডাৰশ্বিপ কৰিব পৰা এটা গুণ আপোনালোকৰ নিজৰ মাজত ডেভেলপ কৰিব লাগিব। একেবাৰে 7 নম্বৰটো হৈছে পজিটিভ মাইণ্ডছেট, আপোনালোকে সকলো সময়তে সকলো পৰিস্থিতিতে নিজকে পজিটিভ মাইণ্ডছেটত ৰাখিব পাৰিব লাগিব। এতিয়া এইখিনিকে মই আপোনালোকক ডিটেইলছত বুজাই দিছোঁ শ্লাইডৰ যোগেদি, চাব পাৰিব। প্ৰথম যিটো আছিলে ষ্ট্ৰং ড্ৰিম, অৰ্থাৎ আপোনালোকৰ এই কোম্পানীত কিহৰ কাৰণে আপোনালোকে যোগদান কৰিছিলে তাৰ এটা ষ্ট্ৰং ড্ৰিম আপোনালোকৰ থাকিব লাগিব। তেতিয়াহ'লে আপোনালোকৰ এই কোম্পানীটোত কাম কৰাত বহুত সুবিধা হ'ব। যেনেকৈ আপোনালোকৰ ফেমিলি নাইবা আপোনালোকৰ ফাইনেন্সিয়েলি ফ্ৰীডমৰ যিটো গ'ল সেইটো থাকিব পাৰে। কিছুমান ড্ৰিম আপোনালোকৰ ৰাখিব লাগিব। ছেকেণ্ড যিটো হৈছে কনচিষ্টেঞ্চি, এই কনচিষ্টেঞ্চিত ডেইলি আপোনালোকে নতুন মানুহৰ লিষ্ট বনোৱা, ডেইলি আপোনালোকে ইনভাইট কৰা, ডেইলি আপোনালোকৰ প্লেন প্ৰেজেণ্টেশ্যন দেখুওৱা, ডেইলি ফ'ল' আপ কৰা, প্ৰত্যেক দিনাখন সৰু সৰু অলপমান কাম কৰা। এইখিনি যদি আপোনালোকে কৰিব পাৰে, কনচিষ্টেঞ্চি ৰেগুলাৰ যদি আপুনি প্ৰত্যেক দিনাখন কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে ডাঙৰ ৰিজাল্টৰ আশা ৰাখিব পাৰিব। এতিয়া থাৰ্ডটো হৈছে কমিউনিকেশ্যন স্কিল, আপোনালোকৰ মানুহৰ লগত কথা পতাৰ যিটো স্কিল সেইটো ভাল হ'ব লাগিব। মানুহৰ লগত কনফিডেঞ্চত আপোনালোকে কথা পাতিব পাৰিব লাগিব। যেতিয়া এজন মানুহক আপোনালোকে ইনভাইট কৰিব নাইবা প্লেন প্ৰেজেণ্টেশ্যন দিব, একেবাৰে সহজ ভাষাত আপোনালোকে বুজাব পাৰিব লাগিব। মানুহৰ লগত এটা ভাল সম্বন্ধ আপোনালোকে গঢ়ি তুলিব পাৰিব লাগিব। আৰু প্ৰত্যেক দিনাখনেই আপোনালোকে কি কৰিব লাগিব, নিজৰ কমিউনিকেশ্যনটো ইম্প্ৰুভ কৰিবৰ কাৰণে প্ৰেক্টিচ কৰিব লাগিব। এতিয়া 4 নম্বৰত হৈছে আপোনালোকৰ লাৰ্ণিং এটিটিউড। এতিয়া লাৰ্ণিং এটিটিউড মানে কি, প্ৰত্যেক দিনাখনেই আপোনালোকে কি কৰিব লাগিব, ট্ৰেইনিং এটেণ্ড কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। যিখিনি আপোনালোকৰ ছিনিয়ৰ থাকিব তেখেতলোকৰ পৰা প্ৰত্যেক দিনাখনেই এটা নতুন বিষয়ৰ ওপৰত জানিবৰ কাৰণে আপোনালোকৰ শিকিবৰ কাৰণে চেষ্টা থাকিব লাগিব। যিমানবিলাক আমাৰ ভিডিঅ' কিতাপ থাকে এইবিলাক আপোনালোকে পঢ়িব চেষ্টা কৰিব লাগিব। এতিয়া 5 নম্বৰটো হৈছে পেচেঞ্চ প্লাছ পজিটিভ মাইণ্ডছেট। ইয়াত আপোনালোকৰ ধৈৰ্য শক্তি বহুত ইম্পৰ্টেণ্ট হয়। যদি আপুনি কাৰোবাক ইনভাইট কৰিছে নাইবা আমাৰ কোম্পানীটোৰ প্লেন প্ৰেজেণ্টেশ্যন দেখাইছে, তাত আপোনাক যদি কোনোবাই ৰিজেকশ্যন কৰিছে মানে মানা কৰিছে, তাত আপোনালোকে ভয় খাব নালাগিব। সেইটো আপোনালোকৰ ৰিজেকশ্যনটো আপোনালোকে চম্ভালিব পৰা ক্ষমতা থাকিব লাগিব। ৰিজাল্ট যদি কেতিয়াবা দেৰিকৈও আহে, তাত আপোনালোকৰ ধৈৰ্য থাকিব লাগিব। হমেশা অৰ্থাৎ প্ৰত্যেক দিনাখনে ডেইলি আপোনালোকে পজিটিভ থাকিব পাৰিব লাগিব, পজিটিভ চিন্তা কৰিব পাৰিব লাগিব। ৰেগুলাৰ আপোনালোকে যদি কোনোবাই মানাও কৰিছে তথাপিও আপোনালোকে কনচিষ্টেঞ্চি আপুনি প্ৰত্যেক দিনাখনে চেষ্টা কৰি থাকিব লাগিব। তাৰপিছত একেবাৰে লাষ্টৰটো হৈছে লিডাৰশ্বিপ। এইটো হৈছে একেবাৰে গুৰুত্বপূৰ্ণ পইণ্ট। আপোনালোকৰ লিডাৰশ্বিপ মাইণ্ডছেট থাকিব লাগিব। আপোনালোকৰ টীমত যদি এজনো ব্যক্তি আছে নাইবা ডাঙৰ টীমো আছে, সেই এজন ব্যক্তিকো আপোনালোকে ডেইলি মটিভেট কৰি ৰাখিব পাৰিব লাগিব। নতুন যিবিলাক মেম্বাৰ আপোনালোকৰ লগত জইন হ'ব, তেখেতলোকক আপুনি প্ৰত্যেক দিনাখনেই গাইডেঞ্চ দিব লাগিব। আপুনি নিজে এজন তেখেতৰ বাবে এক্সাম্পল হিচাপে থিয় দিব পাৰিব লাগিব। আপুনি যিমান ষ্ট্ৰং লিডাৰশ্বিপ কোৱালিটি আপোনাৰ মাজত ডেভেলপ কৰিব, সিমান আপোনালোকৰ ষ্ট্ৰং টীম ডেভেলপ হ'ব। এইখিনি যদি আপোনালোকে কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ
এই ৱেলনেছ চৰমেটি কোম্পানীটোত ছাকচেছ আপোনালোকক কোনেও ধৰি ৰাখিব নোৱাৰে। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। কমেণ্টত আপোনালোকৰ নিজৰ নামটো লিখিবলৈ নাপাহৰিব। থেংক ইউ।